खाथिया फैगोन गोजोना अराय समनिफ्राय थाखाय फैगोन आरो हारिखौ मोनसे गेरेमसा हारि महरै गायसननो जोङो आलादा रायजोखौ मोनथ'आखैब्लाबो आलादा रायजोनि समान गोहो थानाय मोनसे एरेन्जमेन्ट एबा मोनसे गोहोखौ मोननानै जोङो दिनै हारिखौ गेरेमसा खालामनो हागोन आरो बेजोंनो जोंनि हारिया आगानसे दावगालांबावनो हायोब्ला इयुनाव आलादा रायजोनि हाबाफारिखौ जोङो आगानसेयावनो जों मावफुंना लानो हागोन मानोना नैबे गोरोबथायाव जेसेबां इउनिभार्सिटि नांगौ कलेज नांगौ मेडिकेल कलेज नांगौ गासैखौबो जों बिनानै लाबोजोबखाबाय जोंहा मोनसेल' थाबोबाय बे जाबाय आलादा रायजो बे आलादा रायजोखौ जोङो उनाव जोंनि इयुन जोलैफ्रा गामि सोनाय दाननाय जोंनि सुबुं अनजिमाफोरखौ थिग खालामनानै लानो हायोब्ला हां खनसेयावनो बे गासैबो खामानिखौ मावफुंनो हागोन दा बे खोथाखौ आं बुंबाय आरो नोंथांमोनखौ इयुनावबो लोगो मोनबाय थागोन आरो बे एबसुनि आफादगिरि हिसाबै आं नोंथांमोनखौ गोलाव सम सोमावसारनायाव लोगो मोनबोनाय हिसाबै दिनै आङो गोसो गोरबोनिफ्राय साबायखर बावनो फैदों सदराइज ইতিমধ্যে গোটেই বিটিচিত এইটো প্ৰচাৰ হৈ গৈছে এটা ডাঙৰ এটা জোৱাৰ আহিছে যে এইবেলি আমাক পৰিৱৰ্তন লাগে পৰিৱৰ্তন কি কাৰণত লাগে কিহৰ পৰা লাগে এই কথাৰ এই প্ৰশ্নৰ উত্তৰটো অলৰেডি আমাৰ ৰাইজে বিচাৰি ওলাইছে যোৱা ২৭ জানুৱাৰীত এটা চুক্তি হৈ গ'ল এই চুক্তি হোৱাৰ লগে লগে আমাৰ অঞ্চল এটা অস্ত্ৰমুক্ত হোৱাৰ এটা দিশে আগবাঢ়িল যিসকলে অস্ত্ৰ লৈ সংগ্ৰাম কৰি আছিলে সেই সকলে শান্তি চুক্তিত স্বাক্ষৰ কৰি নিজৰ অস্ত্ৰ শস্ত্ৰ গভৰ্ণমেণ্টক জমা দি ওলাই অহাৰ পিছত আমি সবে এটা সকাহ পাইছোঁ আমি ফৰকাল নিচিনা দেখা পাইছোঁ আমাৰ যে ৩০ বছৰে অস্ত্ৰৰ জনজননী ইফালে উগ্ৰপন্থী আনফালে যে আৰ্মি পুলিচ চিআৰপি এনেকুৱা এটা পৰিৱেশত আমি ৩০-৪০ বছৰ কটাব লগা হৈছে অনিশ্চয়তা শংকা মানে মানুহৰ মাজত নিৰাপত্তাহীনতা এই কথাবিলাকে আমাক বহুত আমনি কৰিছিলে ৩০ বছৰে সেইকাৰণে ২০০৯ চনত ময়ো নিখিল বড়ো ছাত্ৰ সন্থাত থাকোঁতে এপছুৰ সভাপতি হিচাপে আমাৰ সতীৰ্থসকল আমাৰ ইণ্টেলেকচুৱেলসকল সবে মিলি পেলাই আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ যে আমাক এটা অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে কাৰণ শান্তি যদি নাথাকে হিংসা যদি সদায় হৈ থাকে ইয়াত কেতিয়াও ভাল কাম উন্নয়নশীল কাম হ'ব নোৱাৰে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি ৰাইজে এটাই বিচাৰিছে আমাক শান্তি লাগে আপুনি দেখিবলৈ পাইছে ২৫ বছৰ ৩০-৪০ বছৰ আজি বিভিন্ন পৃথিৱীৰ বিভিন্ন দেশত আজি যুদ্ধ হৈ আছে এটা জাতি আনটো জাতিৰ মাজত এটা দেশ আনটো দেশৰ মাজত ইয়াৰ বিনিময়ত সেই অঞ্চলবিলাকত দৰিদ্ৰতা বাঢ়ি গৈছে সেই অঞ্চলবিলাকৰ সমস্যা অতি জটিল ৰূপ ধাৰণ কৰিছে আৰু সেই কথাবিলাক আজি টিভিয়ে পেপাৰে ইণ্টাৰনেটে পঢ়িবলৈ পায় দেখিবলৈ পায় ময়ো খুব চিন্তিত হৈ গৈছিলোঁ যে আমাৰ সমাজখন কেনেকৈ অস্ত্ৰমুক্ত কৰিব পাৰিম হিংসামুক্ত কৰিব পাৰিম এদিন কোনোবাই অস্ত্ৰ ল'লে খং উঠি এইটো আপুনি কণ্ট্ৰল কৰিলে দুদিন কোনোবা অস্ত্ৰ লৈ কিবা এটা কৰিলে কাৰোবাক মাৰি দিলে সেইটো আপুনি এৰেষ্ট কৰিলে কিন্তু একেলগে ৩০-৪০ বছৰ যদি অস্ত্ৰৰ সংগ্ৰাম হয় এইটো অস্ত্ৰৰ সংস্কৃতিলৈ ৰূপান্তৰ হয় আৰু এবাৰ যদি সংস্কৃতিলৈ ৰূপান্তৰ হয় এইটো আপুনি বন্ধ কৰিবৰ কাৰণে বহু বছৰ যুদ্ধ কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব সেইকাৰণে ২০০৯ত আমি যেনেকৈ ডিচিশ্যন লৈছিলোঁ যে অতি শীঘ্ৰে অস্ত্ৰমুক্ত এটা সমাজ গঢ়িব লাগে আৰু ভাৰত চৰকাৰ অসম চৰকাৰৰ যি মানে ৰেছপন্স এই ৰেছপন্সটো পাই পেলাই তেখেতসকলৰ চিনচিয়াৰিটিটো পাই পেলাই আমি যোৱা ২৭ জানুৱাৰীত এটা চুক্তি কৰিবলৈ সক্ষম হৈছোঁ এতিয়া ৰাইজ আমাৰ মাজত শান্তি আহিল আমাৰ মাজত নিৰাপত্তা আহিল জীৱন আৰু সম্পত্তিৰ কিন্তু আমাৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব ভূমিৰ নিৰাপত্তা লাগিব সংস্কৃতিৰ নিৰাপত্তা লাগিব ভাষাৰ নিৰাপত্তা লাগিব আৰু আমাৰ গোটেই সৰ্বাংগীন যিবিলাক দিশ আছে সেই গোটেই দিশৰ এটা নিৰাপত্তা লাগিব য'ত আমি খিলঞ্জীয়া মানুহে ভালকৈ জীয়াই থাকিব পাৰোঁ ইয়াৰ এটা নিৰাপত্তা লাগিব সেই নিৰাপত্তাটো হোৱাৰ পিছত আমাক উন্নয়ন লাগিব নিৰাপত্তা আৰু উন্নয়ন আজি পৃথিৱীত বহুত আগবাঢ়ি গ'ল ৰাস্তা ঘাট ইমান ভাল হৈ গ'ল মানুহবিলাকৰ স্কুল কলেজ ইউনিভাৰ্চিটি ইমান ভাল হৈ গ'ল কিন্তু আমাৰ অঞ্চল বহুত পিছপৰা যোৱাকালি মই তামোলপুৰ গৈবাৰী সমষ্টিত ঘূৰিছিলোঁ দক্ষিণ পূব অঞ্চল মই ঘূৰিছিলোঁ য'ত বড়ো জনগোষ্ঠী আছে শৰণীয়া জনগোষ্ঠী আছে আৰু বিভিন্ন জনগোষ্ঠীৰ লোক আছে মাইনৰিটি আছে আৰু সেই অঞ্চলত ঘূৰি পেলাই মই কি দেখিলোঁ সেই অঞ্চলত মই ঘূৰি পেলাই দেখিলোঁ যে ইয়াত মানে 90% যিটো এৰিয়া আছে এই 90% এৰিয়াত মানে কি নাই ৰাস্তা ঘাট নাই স্কুল কলেজ এটাও ভাল নহয় এই 90% এৰিয়াত
সেইটো দেখিবলৈ পাই খুব আচৰিত হৈছোঁ যে ইমান বছৰে আমাৰ বিটিচি চৰকাৰখনে কি কৰিলে, আমাৰ MLA জন কি কৰিলে, আমাৰ MP জন কি কৰিলে, আমাৰ EM জন কি কৰিলে, যে ইমান বছৰে যে ৰাস্তা ঘাট নাই, এই মানুহবিলাকে কি কৰিলে। আজি মানুহবিলাকে 5 বছৰৰ মূৰে মূৰে ভোট দি আছে, ভোট দিছে আৰু দিছে, কিন্তু ভোট দিয়াৰ বিনিময়ত যেনেকৈ মানে এটা ৰেছপন্স পাব লাগে, মানুহে কিবা এটা ভাল এটা উন্নয়ন পাব লাগে, সেই উন্নয়নটো পাবলৈ সক্ষম হোৱা নাই। তো সেইকাৰণে আজি মানুহৰ অৱস্থা বেয়া। এটা জাতি আনটো জাতিৰ লগত সন্দেহ সংশয় হৈ গৈছে। কিহৰ কাৰণত? ইয়াৰ মূল কাৰণটো হৈছে আমাৰ ৰাজনৈতিক নেতাবিলাকে, ক্ষমতাত থকা নেতাবিলাকে সকলো জাতি জনগোষ্ঠীক আঁকোৱালি ল'ব পৰা নাই। আজি সেইকাৰণে মোৰ এটা অনুভৱ হৈছে, আজি মানে পুৱা এই কথাটো মই খুব অনুভৱ কৰিছোঁ যে আজি যদি BTC অঞ্চলত এটাও জনগোষ্ঠী যদি নিৰাপদ যদি ফিল কৰিব পৰা নাই, অনুভৱ কৰিব পৰা নাই, চবে নিৰাপদ বুলি ভাবিব পৰা নাই, এটাও জনগোষ্ঠী যদি আমি সেই BTCখনত আগুৱাই যাম বুলি যদি অলপো চিন্তা কৰিব পৰা নাই, তেনেহ'লে অতি শীঘ্ৰে ইয়াত এটা বিদ্ৰোহ হ'ব। চব জনগোষ্ঠী মিলি পেলাই বিদ্ৰোহ কৰিব। এতিয়া বড়ো অনাবড়োৰ নামত বিদ্ৰোহ কৰিছে, সেইটো বেছি দিন নাথাকে, কাৰণ তেনেকুৱা শব্দবিলাক মানুহে বেছি ভাল নাপায়। কিন্তু আৰু এটা বিদ্ৰোহ হ'ব, সেইটো হেভ আৰু হেভ নট, যোনে পাইছে আৰু পোৱা নাই। আজি BTC চুক্তি হোৱাৰ পিছত পোৱা আৰু নোপোৱা যদি ভাগ কৰিব লাগে, পোৱাটো 1% ওলাব, নোপোৱাটো 99% ওলাব। আজি পোৱাসকলে যিসকলে পাইছে সেইসকলে সন্তুষ্ট, কিন্তু যিসকলে পোৱা নাই সেইসকলে অসন্তুষ্ট। সেই নোপোৱাবিলাকক লৈ পেলাই আমি আজি আমাৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব। তো সেইকাৰণে ৰাজনীতিত অহাটো মোৰ আপোনালোকে দেখিবলৈ পাইছে, টিভিয়ে কাকতে মই কৈ আছোঁ, ৰাজনীতি মোৰ উদ্দেশ্য নাছিল, লক্ষ্য নাছিল। মোৰ এইটো জীৱনৰ উদ্দেশ্য নাই, লক্ষ্য নাই, মোৰ নিচাও নহয়, পেচাও নহয়। কিন্তু এই 32 লাখ জনসাধাৰণ লৈ পেলাই যিসকলে আজি খেলি আছে, যিসকলৰ জীৱন সম্পত্তি নিৰাপত্তাক লৈ পেলাই, উন্নয়নক লৈ পেলাই যিসকলে খেলি আছে, এই খেলাটো বন্ধ কৰিব লাগিব আৰু ৰাইজৰ ওচৰত এটা ক্ষমতাটো ঘূৰাই আনিব লাগিব। যোৱা সময়ত আমি কি দেখিলোঁ যে প্ৰশাসনটো দুজনমান মানুহে নিজৰ পকেটত লৈ গ'ল, প্ৰশাসন আমাৰ হৈ থকা নাই। এই প্ৰশাসনটো আমি ঘূৰাই আনিব লাগিব, কাৰণ শাসন যন্ত্ৰটো হ'ল ৰাইজৰ লগত থাকিব লাগিব, প্ৰশাসনটো ৰাইজৰ লগত থাকিব লাগিব। ৰাজনীতি কোনোবা এজন দুজনে কৰিব, কিন্তু দেশৰ নাগৰিকৰ আজি প্ৰশাসনৰ লগত এটা যি সম্পৰ্ক আছে, এই সম্পৰ্কটো মধুৰ হৈ থাকিব লাগিব। আৰু সেইকাৰণে আজি উন্নয়ন যেনেকৈ হ'ব লাগে হোৱা নাই। সেই উন্নয়নটো যদি কৰিব লাগে, সমাজৰ মাজত দায়িত্বশীল মানুহবিলাকক আজি এই ক্ষমতালৈ আনিব লাগিব। সেইকাৰণে ৰাইজ, মই দীঘলীয়া ক'ব বিচৰা নাই। কোকৰাঝাৰৰ পৰা ওদালগুৰি আজি দেখিবলৈ পাইছে আপুনি, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনৰ মানুহ আহি UPPLত যোগদান কৰিছে। UPPLৰ বৰ্তমান স্থিতি স্পষ্ট হৈ গৈছে। এইবেলি যে UPPLৰে চৰকাৰ আহিব, এইটো স্পষ্ট হৈ পৰিছে সমগ্ৰ BTC এৰিয়াত। তো সেইকাৰণে মই কোনো নেতা হিচাপে আপোনালোকৰ আগত অহা নাই, মই এজন কৰ্মী হিচাপে আপোনালোকৰ লগত আহিছোঁ। আপোনালোকৰ সমস্যাৰ সমভাগী হ'বলৈ আহিছোঁ। আপোনালোকৰ উন্নয়ন হোৱা নাই, আমাৰো উন্নয়ন হোৱা নাই। আপোনালোকৰ কিবা সমস্যা আছে, আমাৰো সমস্যা আছে, কিন্তু সমস্যা আছে বুলি আমি দূৰে দূৰে থাকিলে নহ'ব। প্ৰথমতে আমি চবে ভাৰতৰ নাগৰিক, দ্বিতীয়তে আমি হ'ল অসমৰ বাসিন্দা, আমি খিলঞ্জীয়া মানুহ অসমৰ, আৰু তৃতীয়তে হৈছে আমি অসমৰ লোক। আমাৰ অসম, আমাৰ বিটিআৰ এই অঞ্চলবিলাকত থকা আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ দাদা ভাই, আৰু সকলোকে একেলগে আঁকোৱালি লৈ আমি আগবাঢ়ি যাব লাগিব। বহুত হ'ল আমি হিন্দু মুছলিম কৰিলোঁ, বড়ো অনাবড়ো কৰিলোঁ, বিভিন্ন জাতি ভেদাভেদ কৰিলোঁ, ইয়াৰ বিনিময়ত আমাৰ লাভ একো নহ'ল। কোনোবা এজনে ৰজা হ'ব, কোনোবা এজনে মন্ত্ৰী হ'ব, সেইখিনিয়ে আমি কৰিম। ইয়াতকৈ বেছি আমাৰ ৰাইজে কিবা এটা পাব পৰা সক্ষম আমাৰ একো নহ'ব। সেইকাৰণে এইবিলাক বাদ দি পেলাই ভাৰতৰ যিটো মূল মন্ত্ৰ, সকলো জাতি জনগোষ্ঠী মিলি পেলাই এটা নেশ্যনেল ইণ্টিগ্ৰিটিৰ কথা চিন্তা কৰি আমি আগবাঢ়ি যাব লাগিব। তো এইকাৰণে আজি প্ৰথম কথা হ'ল নিৰাপত্তা। বড়ো যদি কিবা পাইছে, অসমীয়াও পাব লাগিব। অসমীয়াই যদি কিবা পাইছে, এই অঞ্চলৰ মানে মাইনৰিটিও পাব লাগিব, মদাহীও পাব লাগিব, শৰণীয়াও পাব লাগিব, আদিবাসীও পাব লাগিব, সকলো জনগোষ্ঠীয়ে পাব লাগিব। অকল আমি বড়ো অসমীয়াৰ কথা চিন্তা কৰিলে নহ'ব। সকলো সম উন্নয়ন, সম মৰ্যাদা পাব লাগিব, সম অধিকাৰ পাব লাগিব, সম নিৰাপত্তা পাব লাগিব, তেতিয়াই সমাজখন আগুৱাই যাব। আপোনালোকে জানে ভাৰত চৰকাৰে বহুত আঁচনি দিছে, ভাল ভাল আঁচনি, কিন্তু সেই আঁচনি আমাৰ অঞ্চলত ৰূপায়ণ হোৱা নাই।